নমস্কাৰ সকলোকে মোৰ ফেচবুক ফ্ৰেণ্ডসকলক আদৰিছোঁ। আজি মই এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰোঁ। কথাটো হ'ল এনেকুৱা, আজি মই টিহুৰ পৰা যেতিয়া আহিলোঁ, পাঠশালাৰ এটা তেল ডিপুত তেল ভৰালোঁ। আচলতে মই বেছিভাগ সময়তে যেতিয়া তেল ভৰাওঁ তেতিয়াহ'লে মই টকাটো আগতে দি দিওঁ। আৰু যেতিয়া মই তেল ডিপুত টকা দিছিলোঁ তেওঁলোকে নিদিয়া বুলি ক'লে। মই পাহৰি যোৱা যেন অনুভৱ হ'ল আৰু মই চালোঁ পুনৰবাৰ যে মই 50 টকা এখন দিছিলোঁ। আমাৰ গাড়ীবিলাকত বহুত বেছি তেল নাখায়, গতিকে 50 টকা ভৰালেও একো প্ৰব্লেম নাই, 50 টকাও হয়। তো সেইটো কাৰণে 50 টকাৰে বেছিভাগ ভৰাওঁ। আৰু 50 টকাৰ যেতিয়া মই ভৰালোঁ তেতিয়া তেওঁলোকে ক'লে যে পইচাটো দিয়া নাই। তেওঁলোকে হিন্দীত কৈছে বোলে 50 টকাৰ কাৰণে আৰু কি লাগি থাকিম, এনেকৈ কৈছে আৰু কিবা কিবি। তো প্ৰথম অৱস্থাত তেওঁলোকে ক'লে যে যদি আমি মিছা কৈছোঁ CC কেমেৰা উঠা আছে। তাৰপিছত মই ভাবিলোঁ যে মই যিহেতু পাহৰি যাব পাৰোঁ, তো সেইটো কাৰণে মই ভাবিলোঁ যে CC কেমেৰাটো এবাৰ চাই লওঁ। তেওঁলোকক অলপ সময় ৰখি মই ক'লোঁ যে বোলে CC কেমেৰা চাওঁ ব'ল। সিহঁতৰ প্ৰথম সময় নাই বুলি ক'লে। আৰু তাৰপিছত তেওঁলোকে কি কৰিলে যে এই যিটো 50 টকাটো তেওঁলোকৰ এজনে মোৰ সলনি দি দিলে। আৰু মোৰ ফাৰ্ষ্ট সময়ত প্ৰথম অৱস্থাত মই ভাবিছিলোঁ যে পাহৰিব পাৰোঁ, ডাঙৰ কথা নহয়। কিন্তু মই জাষ্ট চাব বিচাৰিছিলোঁ যে পইচাখিনি দিছিলোঁ নে দিয়া নাছিলোঁ। কিন্তু মই যেতিয়া অলপ সময় ৰোৱাৰ পিছত তেওঁলোকক মই কৈছিলোঁ যে মই CC কেমেৰাটো চাওঁ বা CCTVটো চাওঁ, তেতিয়া তেওঁলোকে নিজৰ পৰা 50 টকা এটা উলিয়াই দিয়াৰ কাৰণটো মই বুজি নাপালোঁ। তেওঁলোকে কৈছে যে 50 টকাৰ কাৰণে কি লাগি থাকিব লাগে, তো সেইটো কাৰণে ক'লে যে বোলে নালগে, মই দি দিছোঁ, এনেকৈ কৈছে। এতিয়া তাত বহুতখিনি মানুহ আছিল, মোৰ পিনে অলপ চাইছে, একো কোৱা নাই কথাখিনি, ময়ো ইমান বেছি একো কোৱা নাই। কিন্তু কথাটো কি হয়, আমাৰ বেছিভাগ মানুহৰে আমি এটা ভুল কৰোঁ যে পইচাটো আগতে দি দিওঁ আৰু আগতে দিয়াৰ পিছত তেওঁলোকে আৰু পুনৰ খোজে। আৰু যিহেতু 50 টকা বা 100 টকা, আমাৰ অকল কোনোবাই 100 টকা, কোনোবাই 200 টকা এনেকুৱাকৈ থাকিব পাৰে, অকল এখন নাথাকে, 2খন 3খন এনেকুৱাকৈ থাকে। তো মোৰ তাত যিহেতু 2খন আছিল, সেইটো কাৰণে মই গম পাইছিলোঁ যে বোলে এখন দিছোঁ চাগে, ক'ৰবাত পৰিব পাৰে সেইটো বেলেগ কথা, কিন্তু এখন দিছোঁ, মই এইটো উলিয়াই দিছোঁ, হাতেৰে দিছোঁ, এইখিনি মোৰ মনত আছিলে। আৰু কিন্তু কেতিয়াবা কি হয়, আমাৰ মনত নাথাকে, তাৰ ফলত আমি দুবাৰকৈ দি আহোঁ। আৰু তেওঁলোকে যিহেতু এটা কনফিডেণ্টত কয় না যে বোলে টকাটো আপুনি দিয়া নাই, আমাৰ CC কেমেৰা আছে, চাব পাৰে। ফাৰ্ষ্ট সময়ত যেতিয়া তেনেকুৱাকৈ কয় আমাৰ অকণমান চিন্তা হয়, নিদিব পাৰোঁ। কিন্তু এবাৰ চাই আহিব লাগে, যাতে কথাটো কি হয়, চাই আহিলেতো আমাৰ লছ নহয় না, যে বোলে আমি যদি চাই আহোঁ তেতিয়া আমাৰ লছ নহয়। অলপ লাজ লগা যেন লাগিব পাৰে, একো নাই, লাজ লাগিলে কি হ'ব। গতিকে ভাবিব পাৰে যে 50 বা 100 টকাৰ কাৰণে আমি CC কেমেৰা চাব যাম নে। কিন্তু এনেকুৱাকৈ যদি বহুত বেছি হৈ যায় তেতিয়াহ'লে সমস্যা হ'ব। আজি মই নিজে ভাবিলোঁ, দেখিলোঁ, এনেকুৱা নহয় মই পাহৰিবও পাৰোঁ, এইটো কথা মই বাৰে প্ৰতিও কৈছোঁ তেওঁলোকক। কিন্তু তেওঁলোকে ক'লে যে বোলে নহয়, আমি আৰু কি লাগি থাকিম, গতিকে সেইটো কাৰণে তেওঁলোকে 50 টকাটো তেওঁলোকৰ পৰা দিলে। কিন্তু এজন ল'ৰা যেতিয়া 9,000 10,000 টকা দৰমহা পায়, সেই ল'ৰাজনে 50 টকা এনেই দিবনে? তেওঁলোকৰ কিবা এটাতো লাভ এনেকুৱা আছে, যি তেওঁলোকে কিবা এটা এমাউণ্ট পায়, যাৰ ফলত তেওঁলোকে কেতিয়াবা যেতিয়া বিপদত পৰে এনেকুৱা কাৰ্যবিলাকত, তেওঁলোকৰ মাজৰ পৰা এটা এমাউণ্ট উলিয়াই দিয়ে। মই কথাটো কি কৈছোঁ, তেওঁলোকৰ বিৰুদ্ধে বিদ্ৰোহ কৰা বা তেনেকুৱা কোনো লক্ষ্য নাই, কিন্তু আমি আমাৰ প্ৰতি কিছু পৰিমাণে সাৱধান হোৱা উচিত। 50 টকা 100 টকাৰ কথা নাই, কিন্তু যদি এনেকুৱাকৈ হাজাৰ হাজাৰ মানুহ এনেকুৱাকৈ ফাঁচি যায়, তেতিয়াহ'লে আমাৰ মানুহৰ প্ৰতি আমি যে পঢ়িছোঁ, আমি যে শুনিছোঁ, সেইটো ক্ষেত্ৰত আমাৰ বহুত বেছি এটা লোকচান হ'ব। লোকচান বুলি ঠিক নহয়, মূৰ্খ সজাব আৰু আমাক। আৰু আমি তেনেকুৱা যেন লাগে, আমাৰ মানুহখিনি অলপ সহজ সৰল আৰু পাহৰি যোৱা বেমাৰটো আমাৰ প্ৰায়খিনি মানুহৰ আছে। গতিকে সেইটো কাৰণে CC কেমেৰাটো চাই আহিব, একো নহয়। যদি
কেতিয়াবা এনেকুৱা হয় যে মই টকাটো দিছোঁ, তেওঁলোকে কৈছে দিয়া নাই, তেতিয়াহ'লে CC কেমেৰাটো চাই আহিব। কাৰণ বিজনেছটোতো অসমৰে না, বিজনেছটো অসমতে কৰি আছে। গতিকে মই সেই লেভেলতে গৈছিলোঁ আৰু পাঠশালাৰে বিজনেছ কি হ'ব, লাজ লাগিলে লাগলাক আৰু তেওঁলোকে টকাটো দি দিলে। গতিকে মোৰ ক'বলগীয়া এইখিনি আছিল, যাতে নেক্সট টাইম এনেকুৱা নহয় তাৰ কাৰণে মই নিজে চেষ্টা চলাম। আৰু মই আজিৰ পৰা প্ৰথম অৱস্থাত টকা নিদিওঁ। প্ৰথম অৱস্থাত টকা দিলে আমি পাহৰি যাওঁ প্ৰায়খিনি ক্ষেত্ৰত। গতিকে 50 টকা 100 টকা বাৰু ডাঙৰ কথা নহয়, কিন্তু যদি আমাৰ সেনেকৈ যদি 50-100 টকা মানে দিল্লী যায় ধৰি চালি, বা দিল্লী এজনো যায়, যদি দিল্লী 10,000 জনো যায়, গতিকে কথা আছে। অলপ ভাবি চাব কথাখিনি হয়নে নহয়। আৰু যদি কোনোবাৰ এনেকুৱা হৈছে তেতিয়াহ'লে এবাৰ ভাবি চাব, নেক্সট টাইম CC কেমেৰাটো চাই আহিব। একো নাই, লাজৰ কথা একো নাই। গতিকে বহুতে লাজ কৰি মানে CC কেমেৰা চাব নাযায়, আৰু 50-100 টকাৰ কাৰণে CC কেমেৰা চাব আহিব না। কিন্তু যদি মানে নিজে দিয়া যেন অনুভৱ হয়, কেতিয়াবা এনেহেন হ'ব পাৰে যে বোলে পাহাৰি গৈছোঁ, সেইটো কথাটো বেলেগ, কিন্তু চাই আহিব লাগে অলপ। মানে আমি পাহাৰি যাওঁতো আমাৰ ভাবাটো ভুল আচলতে, আমি পাহাৰি যাওঁ বুলি ভাবোঁ, আৰু সেইটো আমাৰো ভাবাটো ভুল। আমি চাই আহিব লাগে, একো নাই, লাজ লাগিলে লাগলাক, লাজ একো নহয়। আৰু মোৰ 50 টকাটো বাচি গৈছে মানে আজি, তেওঁলোকে দিছে, ভাল লাগিল। বাকী কিন্তু বহুত দিন দিয়ে হৈছোঁ, এনেহেন হ'ব পাৰে মানে দি আহিব পাৰোঁ, একো ডাঙৰ কথা নহয়। তেওঁলোকে কোৱাৰ পিছত মানে লাগি থকাটো, কিন্তু আজি মানে মই পূৰা দুখন যিহেতু আছিল 50 টকীয়া নোট, এখনটো দিছোঁ মানে এনেহেন এটা আছিল আৰু এখন ক'ৰবাত পঢ়িব পাৰে, সেইটো ডাঙৰ। কিন্তু তেওঁলোকক যেতিয়া মানে ক'লোঁ মই CC কেমেৰাটো, তেওঁলোকে উলিয়াই দিছে, সেইটো এটা কিবাটো আছে মানে। গতিকে ঠগ নাখাব।